বেয়াই লাগে ন মই দেউতা মই লৈ দেখা দিলো খেলা না সেইটো পাগল হ'ব প্ৰথম কথা তো গাইজ জুবিন দাই কেলৈ মাধৱ বৰাক পাগল বুলি ক'লে চ' বলক চাই আহোঁ চ' হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গকুল দলে চ' সকলোৱে ভালে চাগে ময়ো ভালে আছোঁ চ' যাৰ ভাল নাই আপোনালোকে কমেণ্ট বক্সত জনাই দিব চ' আজি আমি ক'বলৈ গৈ আছোঁ জুনিয়ৰ জুবিন যিহেতু মাধৱ বৰা এতিয়া ইতিমধ্যে বহুত ভাইৰেল হৈ আছে চ' মাধৱ বৰাক জুবিন দাই কি ক'লে আপোনালোকক দেখাই ৰাখিম চ' বলক চাই লওঁ ভিডিঅ'টো চ' মাধৱ বৰাক কিয় পাগল বুলি ক'লে জুবিন দাই ভিডিঅ'টো চাই লওঁ বেয়াই লাগে ন মই দেউতা মই লৈ দেখা দিলো খেলা না সেইটো পাগল হ'ব প্ৰথম কথা বিকজ তাৰ চাইক'লজিত মোক সোমাই লৈছেতো কাৰণ সি গান নাগালেতো জুবিন গাৰ্গ হ'ব নোৱাৰে মিমিক্ৰি আৰ্টিষ্টটো নহয় প্ৰথম কথা এই সৰু ল'ৰা এটা ডাঙৰ ল'ৰা হ'লে মই গালি পাৰিলোহেঁতেন তাক গালি পাৰিব নোৱাৰোঁ এতিয়া সৰু ল'ৰা কাকো খাতি নকৰোঁ মই চিধা মানুহ হয় নেকি জইন কৰিলোঁ ময়ো জইন কৰিম জুবিনে এনেদৰে কোৱাৰ বাবে মাধৱ এতিয়া দুখত ভাগি পৰিছে কিন্তু সেইটো যদি বুষ্ট আপ কৰি থাকে তাক সি পাগল হৈ গৈ থাকিব লাষ্টত হস্পিটেলত যাব চিধা কথা কৈছোঁ চ' সেইটো তাক কৰিব নাপায় সি যিটো বস্তু তাক সেইটো হ'বলৈ দিব লাগে সি মোৰ কথা ক'লে মোৰ নিচিনাই কথা ক'লে জুবিন গাৰ্গ নহয় সেইটো যদি তাৰ মূৰত সোমাই দিয়ে যে তই এইটো সি বুলিয়ে হৈ যাব অলপ পিছত মই দেউতা মই লৈ দেখা দিলো খেলা ডাইৰেক্টলি তোক ফোন কৰি কোৱা নাই ন নৰ্মেল থাক চ' গাইজ মাধৱ বৰাই ক'লে কান্দি কৈছে যে মই দেউতাক মৰিলেও মানে ইমান নাকান্দিলেহেঁতেন জুবিন দাক এনেকুৱা কথা কোৱাৰ বাবে বহুত কান্দিছে মাধৱ বৰাই চ' গাইজ মাধৱ বৰা বহুত দুখ পাইছে মানে চ' মাধৱ বৰাই ইমানো জুবিন দাক মানে কিবা কৰা নাই বাৰু কিন্তু জুবিন দা সময় যেতিয়া পায় তেতিয়া জুবিন দাৰ ডাইলগবিলাক চাই মানে জুবিন দা মানে মিমিক্ৰি কৰে আৰু মানে এনেই কিবাকিবি আৰু ডাইলগবোৰ শিকি থয় চ' গাইজ জুবিন দাই কিয় এনেকুৱা ক'লে চ' বলক সকলো ভিডিঅ' চাই লওঁ হেল্ল' হিৰক দা প্ৰব্লেম এটা হ'ল নহয় তাকে প্ৰব্লেম এটা হ'ল তাৰ কাৰণে মানে এই ল'ৰাজন পূৰা কান্দি আছে এতিয়া সেইটোতো হয় কিন্তু ল'ৰা হয় কথাত হয় আমি আহিম কমিটিৰ লগত কথা পাতিম কিন্তু ল'ৰাজন প্ৰগ্ৰেম কৰিব পৰা অৱস্থাত নাই যিটো কান্দি আছে এতিয়া নিউজটো চাই মানে অৱস্থাই নাই ল'ৰাজনৰ মই লাগিলে দেখাই দিম মানে বাগৰি এতিয়া শুনি পাই আছে চাগে আপুনি লাইনতে আছে বাগৰি কান্দি আছে মানে আমি যেন তেন ৰখাই থৈছোঁ আৰু 2-3 জন অলপ মাকেও চাইছে বোলে এতিয়া কৈছে মানে ল'ৰাজন কাৰণে এতিয়া আমি মানে প্ৰগ্ৰেম কৰিব পাৰিম নে নাই নোৱাৰিম ল'ৰাজনটো উঠিব পাৰিব নে তাও কমিটিৰ ওচৰত দেখাই আনি আমি ডাইৰেক্ট লৈ যাম আৰু নোৱাৰিব মানে মিছা কৰি লাভ ঠিক আছে তো ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ ছ' মাছ ফৰ ৱাচিং চ' আজি মই এক্সাম দিব গৈ আছোঁ বাই চ' লগ পাম নেক্সট ভিডিঅ'